কিন্তু এইখন চিনেমাত টেবু এটা হয় সমাজৰ টেবুটোৰ ওপৰত মানে বস্তু বনাইছে আৰু এনেকুৱা ধৰণৰ চিনেমা ভাবিছিলোঁ যে চিনেমাখন চাবলৈ যাওঁ নে নাযাওঁ কমেডি যিমান থাকে ক্লাইমেক্সে বস্তুটো একদম চেঞ্জ কৰি পেলাই আৰু হিমাংশু প্ৰসাদ দাস দা হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাই ভাল পালে আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা সকলোকে বিশ্বকৰ্মা পূজা শুভেচ্ছা জনাইছোঁ যাতে কোনো দুৰ্ঘটনা নঘটাকৈ আজিৰ দিনটো পাৰ হয় কিন্তু আজিৰ দিনটো মোৰ বাবে শুভ নে অশুভ মই নাজানো কাৰণ আজি মই বাইক লৈ অহা নাই এনেকৈ খোজকাঢ়ি আহিছোঁ কাৰণটো হ'ল যে আজি বাইকখন ধুলোঁ ধুই পেলাই ধূপ লগালোঁ কিন্তু মোৰ এতিয়া আহিব সময়ত দেখিছোঁ চাবিটো অন নহয় গতিকে আহিলোঁ খোজকাঢ়ি আহিছোঁ আহি পেলাই টেম্পু এখনত আহি পেলাই আহি আছোঁ আমাৰ ভোগদৈ দলং পোৱাৰ আগত টাউনৰ মানে ভোগদৈ দলং পোৱাৰ আগত পাইছোঁ ইয়াত তেনেকুৱাতে এটা মস্ত ক'লা মেকুৰী টেম্পুখনৰ আগেদি পাৰ হৈ গৈছে গতিকে নাজানো আজিৰ দিনটো ভালদৰে গ'লেই হয় আৰু আজিৰ দিনটোত বহুত প্লেনিং আছিল কিয়নো আজি আমি চিনেমা চাবলৈ আহিছোঁ তাৰ আগতে ভাবিছিলোঁ আমাৰ জিমত যিহেতু বিশ্বকৰ্মা পূজা পাতে সেইবাবে ভাবিছিলোঁ যে তালৈও যাম আপোনালোকক দেখুৱাম আমাৰ জিমৰ বিশ্বকৰ্মা পূজা কিন্তু সম্ভৱ হৈ নুঠিলে এতিয়া আহিছোঁ চিনেমা চাবলৈ কিয়নো এখন সুন্দৰ অসমীয়া চিনেমা চলি আছে ব্লু ফিল্ম বহুত দিনৰ পৰা ভাবি আছিলোঁ এসপ্তাহৰ আগৰ পৰা কিন্তু সময় মিলা নাছিলে সেইবাবে আজি আহিছোঁ ব্লু ফিল্ম চাবলৈ আৰু লগৰ আহি আছে পাৰ্থ এনেকৈ আমাৰ 4-5জন এয়া আহি পেলাই পালোহি আইনক্স গড়ালি গতিকে যাওঁ গৈ পেলাই চিনেমাখন চাওঁগৈ আৰু চিনেমাখনৰ সন্দৰ্ভত আপোনালোকক জনাম গতিকে আজি ভিডিঅ'টো চাই থাকক এয়া ময়ো পাইছোঁহি আমাৰ দুজন যুৱক পাইছেহি এজনে বাইকখন থ'বলৈ গৈছে আৰু এয়া বেদান্ত দা গতিকে আজি চাম চিনেমা ন চাব লাগিব চাই পেলাই এয়া চাওক ব্লু ফিল্ম ভিডিঅ'টো চাই থাকক এতিয়া আহি পালোহি আৰু টিকেট কাউণ্টাৰত অলৰেডি টিকেট হৈ গৈছে এইফালে আছে প্ৰাঞ্জল বুজি আৰু দেখি ভাল লাগিছে কিয়নো একেলাটতে 3খন অসমীয়া চিনেমাৰ পোষ্টাৰ লাগি আছে ব্ৰিজ আৰু এখন বোম্বা ৰাইড দুইখনেই চিনেমা ভাল গতিকে আমি চেষ্টা কৰিম দুইখন চিনেমা চাবলৈ আৰু আপোনালোকক জনাম গতিকে আজি চাম ব্লু ফিল্ম এয়া ওচৰত আছে প্ৰাঞ্জল আমি আজি আহি পাই গ'লোগৈ আইনক্স আৰু এতিয়া চাম আমি ব্লু ফিল্ম যথেষ্ট ভাল হৈছে আৰু ব্লু ফিল্মে মিছন চাইনা ৰত্নাকৰৰ ৰেকৰ্ড ভাঙিছে চাই থাকক আহক চক ব্লু ফিল্ম চক আৰু ব্লু হৈ যাওক আৰু লগতে মোৰো এখন আহি আছে অহা 18 নৱেম্বৰত এখন আহি আছে সকলোৱে চাবলৈ অলৰেডি গম পাইছে আবৃত্তি বুলি এখন আহি আছে আহিব চাব সকলোৱে আমোদ পাব আৰু সন্তুষ্ট হৈ যাব বুলি আমি গম পাব লাহে লাহে গম পাই আছে ঠিক আছে এতিয়া আমি গৈ আছোঁ থাৰ্ড ফ্ল'ৰ অলৰেডি দুজন আহি আছে তাহাঁতি বিশালত বজাৰ কৰিবলৈ গৈছিলে পাৰ্থ চান্তনু গৈ আছোঁ বুলু বুলু আজি সেইকাৰণে বুলুৱে পিন্ধি আহিছোঁ কিন্তু মই বুলু পিন্ধি আহিম বুলি আহিলোঁ বুলু একদম নীলা মাইক খুলি পেলাই চাই দিয়ে গ'ষ্ট অফ মাইক আৰু এখন সুন্দৰ চিনেমা আহি আছে গ'ষ্ট অফ মাইক ভালেকেইখন আহি আছে মোৰ শেষ গান একদম বিক্ৰম বেদা এইখনো ভাল হ'ব দেই কমলা আছে গ'ষ্ট অফ মাইক বুলি আৰু এখন আছে লংকাকাণ্ড শেষত আহি পালে দুজন সদস্য তই এইটো কি তুমি লগাইছ এয়া হৈ আছে শান্তনু প্ৰতিম বৰদলৈ ফটো ছেশ্যন ই দুবাৰকৈ চালে দেই এইবাৰ কিমানবাৰ হ'ব এইবাৰ দুবাৰ নেকি আনে
নহয় আজি কেইবাৰ হ'ব দুবাৰ অৱশেষত আহি আমাৰ গোটেই টিমটো বহিলোহি পূৰা চিনেমাৰ হলত এতিয়া চাম আমি ব্লু ফিল্ম হয় নাই ব্লু আৰু ব্লু ফিল্ম চাই আপোনালোকক চিনেমাখনৰ সম্পৰ্কে জনাবলৈ চেষ্টা কৰিম পাৰ্থ কিবা এষাৰ কৈ দিয়া ই ব্যস্ত ফোনত কথা পাতা গতিকে চাই থাকক আমি ব্লু ফিল্ম চাই আছোঁ আৰু এতিয়া ইণ্টাৰভেল হৈ আছে কিন্তু চিনেমাখন যথেষ্ট কমেডি হয় হয়নে বাৰু চিনেমাখন আৰু এতিয়া চাওঁ ইণ্টাৰভেলৰ পাছত কি হয় আৰু চিনেমাখন চাই আপোনালোকক চিনেমাখনৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম এটা চাই থাকক মানুহ হৈছে কি ভাল লাগিল ইমান দিনৰ মূৰত এখন হাউচফুল অসমীয়া চিনেমা চাবলৈ পালোঁ মানে পূৰা মানুহ যথেষ্ট হৈছে দেই মানে মই মিছন চাইনা ৰত্নাকৰৰ কথা নকওঁ বাকী তাৰপিছত যিমান অসমীয়া চিনেমা আহিছিলে আমি কেইখনমান চাবলৈ আহিছোঁ ইমান মানুহ নাছিল কিন্তু এইখন চিনেমাত যথেষ্ট মানুহ হৈছে আৰু আপোনালোকে ভিডিঅ'ত হয়তো দেখিছে আৰু হিমাংশু প্ৰসাদ দাস দা পূৰা চেলুট আৰু মই কৈছোঁ নহয় মানে ইমান এখন সুন্দৰ চিনেমা মানে দৰ্শকসকলে উপহাৰ দিলে আৰু মানে মানুহে হয়তো নামটোক লৈ যথেষ্ট বিতৰ্ক কৰি আছে কিন্তু মানে নামটো সম্পূৰ্ণ বেলেগ হয় নাই কৈ দিয়া কেনেকুৱা লাগিলে মানে চিনেমাখন ভাল লাগিলে কিন্তু এখন মাষ্টাৰ পিচ পূৰা এটা টেবু এটা হয় সমাজৰ সেই টেবুটোৰ ওপৰত মানে বস্তু বনাইছে আৰু এনেকুৱা ধৰণৰ চিনেমা বনাবলৈ আচলতে সাহস লাগিব যিটো সাহস সেই সাহসটো হিমাংশু দাই কৰিছে সেইটো কথা ক'ব লাগিব আৰু লগতে মানে তোমাৰ প্ৰথম অৱস্থাত যিটো হাঁহি ফূৰ্তি কৰি আমি চিনেমাখন চাই আছিলোঁ পিছলৈ সম্পূৰ্ণ বেলেগ কিন্তু আপোনালোকে ইণ্টাৰভেলৰ পাছত পৰাহে মানে স্থিতি সেই গতিটো লয় কিন্তু আপোনালোকে মানে চালেহে গম পাব আৰু এটা ভাল মেছেজো আছে ইয়াত আমাৰ সমাজৰে কিছুমান মানে তেনেকুৱা গতিকে সেইটো কাৰণে হলত আহিব লাগিব চিনেমাখন চাব লাগিব গতিকে যিসকলে এতিয়াও চোৱা নাই চিনেমাখন আপোনালোক সকলোকে মানে ৰিকুৱেষ্ট কৰিছোঁ এই চিনেমাখন মিছ নকৰিব অন্ততঃ কাৰণ এই চিনেমাখন চালে আপোনালোকে আমাৰ সমাজৰ বহুতো এনেকুৱা কিছুমান বহুত হেৰি আছে তেতিয়া আপোনালোকে বুজি পাব পাৰ্থ চিনেমাখন চাই কেনেকুৱা পালে বহুত দিনৰ পৰা ভাবি আছিলোঁ এখন চিনেমা চামকৈ অৱশ্যে যোৱা বছৰ প্ৰাক চিনে এৱাৰ্ডত চিনেমাখনে এৱাৰ্ডো পাইছিলে আৰু যিহেতু নামটো লগত সংগতি ৰাখি চিনেমাখন ঠিক তেনেকুৱা একো নহয় আচলতে সকলোৱে চাব পাৰিব এখন সম্পূৰ্ণ পৃথক ছবি নামটোৰ পৰা মই প্ৰথমে ভাবিছিলোঁ যে চিনেমাখন চাবলৈ যাওঁ নে নাযাওঁ কিন্তু এইখিনি এটা কথা কৈ দিওঁ আপোনালোকে পাৰিলে পৰিয়ালৰ মানুহৰ লগত নাচাবই নাই ঠিক তেনেকুৱা নহয় পৰিয়ালৰ মানুহৰ লগত নাচাব বুলি ক'বলৈ নাযাওঁ মই কিন্তু আচলতে কি আচলতে প্ৰত্যেক মানুহৰে নিজৰ এটা মানে ধৰক এটা ডিফাৰেণ্ট মাইণ্ডছেট থাকে সেই গতিকে যদি আপুনি ভাবে যে আপুনি এনেকুৱা এটা টপিক বা আপোনাৰ পৰিয়ালে মানে একচেপ্ট কৰিব পাৰে তেতিয়াহ'লে আপুনি চিনেমাখন চাব পাৰে আৰু যথেষ্ট এটা সুন্দৰ কাহিনীৰ সৈতে কেনেকুৱা আছে তোমাৰ ভাল কিবা কামত আহিছিলা ঠিক আছে চিনেমাখন চাই যথেষ্ট ভাল লাগিলে যথেষ্ট কমেডিৰ পৰা আৰম্ভ কৰি কিন্তু কমেডি যিমান থাকে ক্লাইমেক্সে বস্তুটো একদম চেঞ্জ কৰি পেলায় যিমানে যি নহয় এখন অসমীয়া চিনেমা ছুপাৰহিট হৈছে আমাৰ যথেষ্ট ভাল লাগিছে আৰু এনেকৈ অসমীয়া চিনেমা উদ্যোগটো আগবাঢ়ি গ'লে আমি যথেষ্ট আনন্দিত হ'ম গতিকে ইমানে মোৰ মানে শেষৰখন থাকি গ'ল যদি আচলতে আপোনালোকৰ পৰিয়ালৰ মানুহে সেই বস্তুটো গ্ৰহণ কৰিব পাৰে তেন্তে আপোনালোকে চিনেমাখন চাব মই চিনেমাখনৰ বিষয়ে ক'বলৈ নাযাওঁ ভাল বেয়া আচলতে সকলোৰে এটা ডিফাৰেণ্ট মাইণ্ডছেট থাকে কিছুমানে হয়তো এইটো টপিক ভালো পাব পাৰে কিছুমানে হয়তো বেয়াও পাব পাৰে মই কাকো মানে পাৰ্টিকুলাৰলি ক'বলৈ নাযাওঁ যে আপোনালোকে চিনেমাখন ভাল পাব বা বেয়া পাব কিন্তু মই এটাই ক'ম যদি পাৰে যদি সময় সুবিধা মিলে চিনেমাখন আহি চাওকেই আৰু যথেষ্টখিনি কথা শিকিবলগীয়া আছে আমাৰ নৱপ্ৰজন্মই চিনেমাখনৰ জৰিয়তে গতিকে সুন্দৰ উপস্থাপন আৰু প্ৰত্যেক টিমলৈ মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন আৰু হিমাংশু প্ৰসাদ দাস দাক এটা বহুত মানে ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ এনেকুৱা এখন সুন্দৰ চিনেমা আপোনাৰ সম্পৰ্কে দিয়াৰ বাবে বাকী আজিলৈ ইমানে আছিলে ভিডিঅ'টো যদি ভাল পালে ব্লু ফিল্ম জিন্দাবাদ আপোনালোকে ভিডিঅ' লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো আৰু যিসকলে এতিয়াও ব্লু ফিল্ম চিনেমাখন চোৱা নাই আপোনালোক আহক আৰু ব্লু ফিল্ম চিনেমাখন এবাৰ চাওক ধন্যবাদ জয় আই অসম জয় মোৰ মাজত তফন তুমি তাৰ আগৰ তফন তুমি তাৰ পিছৰ তফন তুমি মোৰ লাষ্টত তফন তুমি জীৱনে আমনি কৰে